এতিয়াতো গৰম বন্ধ দিলে এতিয়া গৰম বন্ধত ক'ত যাবি বাৰু দেখ তই ক'তনো যাবি এতিয়া গৰম বন্ধ দিলে যেতিয়া টিউশ্যন চিউশ্যন ল'ম আকৌ ইপিনে গানৰ স্কুলত যাম গান শিকিম নামভৰ্তি কৰিম ডেন্সৰ স্কুলত ডান্স চান্স শিকিম বঢ়িয়াকৈ কৰিম আৰু তই ক'ত যাবি এতিয়া মই কি আৰু মই গোৱাত যাম আগে পানী পিছফালেও পানী ইফালেও পানী সিফালেও পানী চবফালে পানী এনেকুৱা জেগাত যাম আগফালেও পানী পিছফালেও পানী চাইডেও পানী ইটো চাইডেও পানী চাৰিও চাইডে পানীয়ে পানী পানীয়ে পানী এইটো বটল কোনে পানী পাব আনিব ভৰাইছোঁ ভৰাম মই ভৰাম আৰু ঐ কুকুৰৰ পোৱালি মোক ঢাল পানী ছাৰ ঢালিছোঁ ৰ'বক দৰমহা দি ৰাখিছোঁ মোক ঢাল পানী তোক ঢালিব নহয় ছাৰ ঢালিছোঁ নামাৰিবহে বাপৰে বাপ কি গৰম মাৰিছে চোলাকেইটা ভিজাই ল'ব লাগে এতিয়াহে ভাল লাগিছে ঐ মজা লাগি গৈছোঁ এতিয়াহে ভাল লাগিছে বঢ়িয়া ঠিক আছে ব'ল ব'ল দেখা পাইছে বহুত বেছি গৰম বৰ্তমান 3 দিনৰ পৰা আমাৰ অসমত পৰিছে চ' সেইকাৰণে এই ভিডিঅ'টো বনালোঁ আৰু ভিডিঅ'টো বনালোঁ আপোনালোকৰ কাৰণে এই গৰমৰ কাৰণে ত' এতিয়া আমি গা ধুম দেই এই গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে এইকেইদিন বহুত গৰম পৰিছে আপোনালোকে গম পাইছে কেনেকুৱা গৰম পৰি আছে অসমত ত' তাৰে ওপৰত এই ভিডিঅ'টো বনালোঁ এটা কেমেৰা কৰিছিলে আমি 3জন ভিডিঅ'টোত আছিলোঁ ত' ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী বা পৰিয়ালবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শেষত তলৰ ৰঙা বটনটো টিপি দি পেলাই তাৰ চাইডত এটা ঘণ্টা বটন আহিব সেই ঘণ্টা বটনটো টিপি থাকিবলৈ পাহৰি নাযাব চ' আজিৰ কাৰণে বাই বাই